বা ব্যক্তিয়ে যদি গ্ৰহণ কৰিব নোৱাৰে সেই সংগঠন বা ব্যক্তি বা অনুষ্ঠান কেতিয়াও এই পৃথিৱীত টিকি থাকিব নোৱাৰে। মই সৰু উদাহৰণ এটা দিছোঁ। আমি যেতিয়া মেট্ৰিক পাছ কৰি গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ আহিছিলোঁ, তেতিয়া কটন কলেজৰ ইংৰাজী পঢ়াইছিলে নৱকান্ত বৰুৱা ছাৰে আমাক। কটন কলেজত কবি নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱা ছাৰে মোক মাতি আনি পেলাই কৈছিলে যে প্ৰদ্যুৎ, মইতো অসমীয়া মিডিয়ামত পাছ কৰি আহিছোঁ মাৰ্ঘেৰিটাৰ পৰা। মোক ক'লে তুমি তোমাৰ ভকেবুলাৰী, ইংৰাজী ভকেবুলাৰী তুমি ঠিক কৰিব লাগিব। তুমি সদায় ষ্টেটছমেন কাগজখন পঢ়িবা। দ্য ষ্টেটছমেন কলিকতাৰ পৰা ওলায়। আজিকালিও এতিয়া IAS TIAS পঢ়িবলৈ যিবিলাকে ল'ৰা ছোৱালীয়ে কোচিং লয় তেওঁলোকক কয় যে তুমি যদি ইংৰাজী ভাষাটোত ব্যুৎপত্তি লাভ কৰিব খোজা তেতিয়াহ'লে দ্য হিন্দু পেপাৰখন পঢ়িবা। আৰু নৱকান্ত বৰুৱা ছাৰে মোক কৈছিলে যে তুমি ষ্টেটছমেন কাগজখন পঢ়িবা, কাৰণ ষ্টেটছমেন একেবাৰে শুদ্ধ ধুনীয়া শব্দৰ গাঁথনি, কোনোবাই যদি ইংৰাজী ভকেবুলাৰী যদি পঢ়াব খোজে তেতিয়াৰ কথা কৈছোঁ মই 80 দশকৰ কথা কৈছোঁ। ষ্টেটছমেন কাগজখনৰ উদাহৰণটো মই এইটোৱে দিছোঁ যে ষ্টেটছমেন খবৰ কাগজখন, ইংৰাজী খবৰ কাগজখন ব্ৰিটিছে আৰম্ভ কৰিছিলে কলিকতাত। এক ষ্টেণ্ডাৰ্ড, সৰ্বোচ্চ ষ্টেণ্ডাৰ্ডৰ এখন খবৰ কাগজ। কিন্তু 80 দশকত মই নিজে অনুভৱ কৰিলোঁ, যেতিয়া মই ষ্টেটছমেন পঢ়ি আছোঁ কথাবিলাক যেন পুৰণিকলীয়া, যেন সেই আগৰে অল্ড স্কুল টাইপ সদায়। কিন্তু সময়টো সলনি হৈছে 80 দশকত। তেতিয়া সেইখিনি সময়তে ষ্টেটছমেনৰ প্ৰতিদ্বন্দ্বী হিচাপে কলিকতাত আৰম্ভ হ'ল দ্য টেলিগ্ৰাফ নিউজ পেপাৰখন, আনন্দবাজাৰ পত্ৰিকাখন। আৰু আনন্দবাজাৰ পত্ৰিকাই আমাৰ উঠি অহা প্ৰজন্মক তেওঁলোকক আকৃষ্ট কৰিব পৰাকৈ নতুন নতুন কথা কিছুমান বেলেগ বেলেগ দিশ সন্নিৱিষ্ট কৰিলে। ষ্টেটছমেনৰ যিজন মেনেজিং ডিৰেক্টৰ, যিজন এডিটৰ আছে CR ইৰাণী, তেওঁক এবাৰ মই লগো পাইছিলোঁ। তেওঁক মই সুধিলোঁ যে আপোনালোকে অলপ চেঞ্জ নহয় কেলে? কৈছে নহয়, আমি চেঞ্জ নহওঁ, আমি একেটা হেৰিতে থাকিম। কিন্তু ষ্টেটছমেনখন চেঞ্জ নোহোৱাৰ বাবেই ষ্টেটছমেন কাগজখন হেৰাই গ'ল। আৰু টেলিগ্ৰাফে, নতুনকৈ আৰম্ভ হোৱা টেলিগ্ৰাফে ষ্টেটছমেনৰ গোটেই বজাৰ দখল কৰিলে, ষ্টেটছমেনক গ্ৰাস কৰি পেলালে। মই উদাহৰণটো দিছোঁ এইকাৰণে যে সলনি হোৱা সময়ৰ সৈতে যদি কিবা এটা অনুষ্ঠান যদি এডাপ্টেবিলিটি যদি নাথাকে, গ্ৰহণ যদি কৰাৰ যদি মানসিকতা নাথাকে, তেতিয়াহ'লে সেই দল বা সেই অনুষ্ঠান কেতিয়াও গতিশীল হ'ব নোৱাৰে। এতিয়া কংগ্ৰেছ দল সদায় গতিশীল দল। মোৰ এতিয়াও মনত পৰে যে কটন কলেজত পঢ়িবলৈ আহি ৰিপুণ বৰা ডাঙৰীয়া, আমাৰ এতিয়া অৱশ্যে তেওঁ কংগ্ৰেছৰ দলত নাই, DS হোষ্টেলৰ পৰা মোক লৈ গ'ল, NSUৰ সদস্য ভৰ্তি কৰিলে। লৈ পেলাই মোক, মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত লৈ গ'ল হেদায়তপুৰত থকা আমাৰ ডাঙৰ এটা কংগ্ৰেছৰ অফিচ। তেতিয়াও কংগ্ৰেছৰ স্প্লিট হোৱা নাই, কংগ্ৰেছৰ